আমি কাজিৰঙাৰ মাজে মাজে আহি আছোঁ বাঘ চাবৰ কাৰণে বহুত দেৰি ৰৈ দিলোঁ ভালে হ'ল বাৰু ৰৈ দিলোঁ আমাৰ আগত থকা জীপ কেইখন বহুত দূৰ গুচি গ'ল এতিয়া আমি ধূলিটো খোৱা নাই ইমান আৰু আমাৰ পিছতহে বিপুল দাহঁত আহি আছে বিপুল দাহঁতো অলপ দেৰি ৰৈ দিলে তেওঁলোকক ধূলি হোৱাৰ কাৰণে ইফালে বিজয় গাড়ীত আহি থাকোঁতেও পূৰা ফটো মাৰি আহিছে বিজয় মোবাইলটো ভাল ফটো ধুনীয়া আহে সেইকাৰণে পূৰা ফটো মাৰি আহিছে আৰু ছোৱালীকেইজনীয়ে পূৰা ফাইদা উঠাই আহিছে ফটো মাৰা কৈ থাকে ভিতৰৰ পৰিৱেশটো বহুত ধুনীয়া ৰাস্তাটো ভালেই কিন্তু ইখনৰ পিছত সিখন জীপ গৈ থাকিলে অকণমান প্ৰব্লেম হয় ধূলিৰ প্ৰব্লেম বেলেগ একো প্ৰব্লেম নাই আমাৰ পাছত ৰুণজুণ মেমহঁত বিপুল দাহঁত আহি আছিলে অলপ ৰৈ দিলে তেওঁলোকো ধূলি হোৱাৰ কাৰণে বাকী একো প্ৰব্লেম নাই ধুনীয়া পৰিৱেশ এইটো কাঠডালত পানীত কাছ এটা উঠি আছে চাওক বেছি ডাঙৰ কাছ নহয় আৰু নদী কাষত এনেকৈ কাঠত বহুতকেইটা কাছ উঠি থকা দেখিছোঁ কাছ ধেৰ আছে নদীত বেছি ডাঙৰ ডাঙৰ কাছ নহয় সৰু সৰু কাছ নাগশংকৰতো কাছ আছে দেই নাগশংকৰ মন্দিৰতো পুখুৰীত কাছ আছে ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ কাছ দেখা পায় বহুত ডাঙৰ ডাঙৰ কাছ আছে তাত আৰু আমাৰ আগে আগে কোন গৈ আছে জানো বেলেগ জীপ এখন গৈ আছে আমাৰ নহয় আমাৰ টিমৰ নহয় ইয়াত এটা শগুন ওলাইছে গছত এটা শগুনে বাঁহ লৈ আছে আৰু ইয়ে মানুহে ৰুই পেলাই ফটো মাৰি আছে কেইদিনমানৰ আগত এটা মই নিউজ পাইছিলোঁ কিবা নতুন কিবা মাছ খোৱা এটা শগুন আহি পেলাই আমাৰ কাজিৰঙাত স্থিতাপি লৈছে বুলি এটা মই নিউজ পাইছিলোঁ নাযাব এই মানুহজনৰ লগত কেমেৰা লৈ থকা মানুহজনৰ লগত মই ফটো মাৰিছিলোঁ বাহিৰত থাকোঁতে মই ফটোটো দি দিছোঁ বাৰু ইমান ডাঙৰ লেন্স থকা কেমেৰা ধুনীয়াকৈ চাব পাৰিছে চাগে শগুনটো এই আমাৰ পিছলে ৰঞ্জন মেমহঁত আহি পাই গ'লি ৰঞ্জন মেমহঁত পাৰ হৈ যাব এতিয়া পাৰেই হৈ গ'ল আমি এতিয়া ধূলি খাব লাগিব বিজয় বৰ বেলেগকৈ চাইছে ধূলি খাম আৰু চাগে ভাবিছে নতুন কিবা মংগোলিয়ান শগুন এটা আহি পেলাই আমাৰ কাজিৰঙাত পাইছেহি কেইদিনমান আগত এটা মই নিউজ পাইছিলোঁ শান্তি লাগি গ'ল দেই বেয়া ধূলি এইটো ধূলি লাগিলে চাওক ধূলি অঁতৰাই আছে বিজয় আমাকে তুলি লও বাপৰে বহুত ধূলি খালো দেই দাই আছে বগা হৈ গ'ল সঁচা কৈছো কেনেকুৱা অনুভৱ বিজয় বহুত ভাল লাগিছে ধূলি খোৱা নাছিলো কিন্তু গোটেই গা মানে এতিয়া গোটেই চাৰ্ট টাৰ্ট চব ধূলি কিন্তু ভাল লাগিল কথা বতৰা পাতি মেলি বাঘ দেখিলো আমি ভাল লাগিল ৰবা নমিতাই ক'ব অনমিতাই ক'ব কেনেকুৱা লাগিছে বহুত ভাল লাগিছে অকল ধূলি 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 দি বাঘ এটা ওলাইছিলে যিটো মই দেখিব নোৱাৰিলো তুমি বাইনাকুলাৰ নাচালা নেকি চাইছো কিন্তু চাব পৰা নাই ভাল মই গমেই পোৱা নাই সেইটো দেখি পোৱা নাই গমেই পোৱা নাই দেখি পোৱা নাই কি দেখি পোৱা নাই ফটো ক্লিক কৰিছো মানে আন্ধাৰ হ'ব এইটো জেগা আমাৰ এই নমিতা বিশ্বাসী যে দেখিছে নাই বাছত উঠি ফটো আৰু এইফালে বিজয় ফটোগ্ৰাফাৰ প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ নমিতা বিশ্বাসৰ পাৰ্চনেল ফটোগ্ৰাফাৰ মুখাত ধুই লওঁ আছে নি জেগা মুখাত ধুই লওঁ বাপৰে চুলি আঠা হৈ গ'লো ইমান ধূলি মাস্ক লৈ আহিব এনেকুৱা দিনত আহিলে বিপুল খুৰা আমি ৰাস্তাত বেয়াকৈ ধূলি খালো গা ধুব লাগিব এই দুটা কৰি লৈছো ভালকে চুলিবিলাক আঠা হৈ গ'ল